Hello guys, welcome to my YouTube channel. আশা কৰিছোঁ সবৰে ভাল। তো আজি নতুন এখন ঠাইত যাবলৈ ওলাইছোঁ যিখন আমি কেতিয়াও ভিডিঅ' দিয়া নাই, একচুৱেলি মই দিয়া নাই। তো তাতে যাম এখন ভিতৰত মই আৰু এই মোৰ বাচান্তি। তো আজি যাম হোহোৱা, কোনোবা হয়তো বাদাখা বুলি কয়। আৰু এইখন হ'ল কথাকুটিৰ পৰা আপোনাৰ কিমান কিলোমিটাৰ হয়? 7 মান হ'ব নেকি? বেছি হয়। আচ্ছা, আপুনি ধৰক 10 কিলোমিটাৰ, কথাকুটিৰ 10 কিলোমিটাৰ ভিতৰত আহিলে আপুনি হোহোৱা পাব। আৰু তালৈকে আমি গৈ আছোঁ আজি। আৰু তালৈকে গৈ তাত কিছু নতুন নতুন কিছুমান মানে বনাইছে বস্তুবিলাক আমি তালৈকে যাম, চাম, খাম, এনজয় কৰিম আৰু লগতে ভিডিঅ'বিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গাইজ বেছি দেৰি নকৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিম। থেংক ইউ। পাৰ্টি চলি আছে চবফালে, চাউণ্ড একদম শুনা নাপায়, তথাপি অলপমান কৈ দিছোঁ। বাপৰে, চব জুবিনদাৰ গান চলি আছে এইফালে। আমি এতিয়া গৈ আছোঁ আৰু খাই আছোঁ। ইয়াত বজাৰ বহিছে আৰু খাই লয় ইয়াত হ'ব পাৰে। আৰু মোৰ পিছফালে পাৰ্কিং, গোটেইখিনি মই ভিডিঅ'ত দেখাই দিম, বেছিকৈ নকওঁ, গণ্ডগোল বহুত হৈ আছে। এতিয়া আমি টিকট কাটি 30 টকাত আহিছোঁ আৰু ইয়াৰ লোকেশ্যন কি মজা। ইয়াত সঞ্জিত গাইজ, এয়া হোহোৱা আচলতে আৰু বাদাখা বুলি কয়। লাহে লাহে গৈ আছোঁ, চাম, দেখাম, খুব ধুনীয়া পৰিৱেশ। বলক গাইজ। গাইজ, হোহোৱা চালোঁ, কিছু ভাল লাগিল। কামৰূপৰ পৰা গোৱালপাৰা সোমাব, ধূপধাৰা পাৰ হৈ কথাকুটি পাব। কথাকুটিৰ পৰা অকণমান লেফ্ট ছাইডে ৰাস্তা আছে, স্কুল এখন আছে, স্কুলখনৰ কাষেৰে সোমাই দিব। আৰু সোমোৱাৰ পিছত আপোনালোকে আহি পেলাই মোটামুটি 13-14 কিলোমিটাৰ আহিব লাগিব। আৰু অহাৰ পিছত ধুনীয়া এই প্লেচটো পাব, যিটো নেকি হোহোৱা বুলি কয়। এয়া ধনজিত ইয়াৰ ওচৰৰে হয়, তাক লৈ পেলাই আহিলোঁ মই। মোৰ ঘৰ ইয়াতকৈ বহুত দূৰত হয়, কিন্তু ইয়াৰ অলপ ওচৰত হয়। তো ইহঁতৰ ঘৰৰ আগেৰে আহিব লাগে। তো ভিডিঅ'বিলাক চাই যাব আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
এইখিনি আপোনালোকক অনুৰোধ জনালোঁ মোৰ ভিডিঅ'বিলাক খুব বেছি এটা ভাল নহয় তথাপিও যিখিনি আৰু ইয়াত চাবলগীয়া বস্তু পাৰিলে দেখাইছোঁ চাব আৰু কোৱালিটি কেনেকৈ হৈছে আমাক ক'ব তাৰমানে আজি আমি নতুন ছেটআপ লৈছোঁ নতুন ছেটআপ এটা লৈছোঁ গৈ পেলাই GoProত আমি বনাইছোঁ ভিডিঅ'টো আশা কৰোঁ ভাল লাগিব চাই পেলাই থেংক ইউ গাইজ